বৰ্তমান আসাম ৰাইফলছৰ হাতত আছে। তেওঁ যোনটো কথা কৈছে 26 তাৰিখে এটা চুক্তি হ'ব কৰি আছে পৃথক ক্ষমতাবোৰ ৰাজ্যৰ ওপৰত। এই ক্ষেত্ৰত দেখা গৈছে যে পৃথক ক্ষমতাবোৰ ৰাজ্য মানে BTR কিছু অংশ লৈ কেনে তেওঁলোকে মানচিত্ৰ এখন অংকন কৰিছিল। এই ক্ষেত্ৰত কি ক'ব? চাওক, পোনপ্ৰথমে মোৰে বন্ধু জীৱন সিং তেওঁক মই ৱেলকাম কৰিছোঁ আৰু নতুন বছৰৰ আৰু মাঘে দমাচি বড়ো ভাষাতে ক'লোঁ, মাঘে দমাচিৰ মই শুভেচ্ছা এখেতক যাচিলোঁ। আকৌ আৰু এখেতৰ সতীবন্ধকো মই ৱেলকাম কৰিছোঁ। এতিয়া কথাটো হ'ল আমাৰ সিং চাহাবে যি একৰ্ডটো কৰিব তাকো মই ৱেলকাম কৰিছোঁ। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ বেংগল এণ্ড গভৰ্ণমেণ্ট অফ আসাম আলোচনাৰ মাধ্যমেৰে যি ত্ৰিপাঠিক লগ হৈ পেলাই তেওঁলোকৰ লগত চুক্তি কৰিব, ইয়াত আমাৰ ক'বলগীয়া একো নাই। আৰু মোৰ বিশ্বাস এটা আছে, সকলো জাতি জনগোষ্ঠীৰ লৈ পেলাই বা সকলো জাতি জনগোষ্ঠীৰ ভৱিষ্যতটো চাই পেলাই ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বেংগল চৰকাৰে এই চুক্তিটো চাগে কৰিব। যদি কৰে, মই কৰে নে নকৰে মই ভালকৈ নাজানো, কিন্তু তেখেতে অহাটো আমাৰ কাৰণে এটা খুব ভাল লক্ষণ। নৰ্থ ইষ্টত থকা যিমানখিনি ৰিভলিউচনাৰী অৰ্গেনাইজেশ্যন আছে তেওঁলোকেও মেছেজ এটা পাওক। আমি NDB সকলে আহিলোঁ 2020 চনৰ 11 জানুৱাৰীত আমি নামি আহিছোঁ ম্যানমাৰৰ পৰা আৰু 27 তাৰিখে আমি একৰ্ডটো বনালোঁ। এখেতো যেনেকৈ আহিছে তেনেকৈ বেলেগ সংগঠনবিলাকো আহি পেলাই শান্তিৰ স্বাৰ্থত কাম কৰক, সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। আৰু দেখা গৈছে যে 26 তাৰিখে যে অখ্যাত সংগঠন এটা BTR উত্তপ্ত কৰা এটা ষড়যন্ত্ৰ কৰি আছে। আৰু কি বস্তু BTR নতুনকৈ এটা সংগঠন যোনটো জন্ম হৈছে, মানে পাবত গজাৰ নিচিনা আৰু BTR কমচে কম শান্ত সৃষ্টি কৰাৰ কাৰণে জন্ম হোৱা বুলি ভাবে। আচলতে যিসকল ল'ৰা ছোৱালীয়ে এই কামত লিপ্ত যদি হৈছে, এতিয়াও কনফাৰ্ম হোৱা নাই, সেইটো তেওঁলোকৰ বিবেকেৰে যোৱা নহয়, সেইটো আমি ভালকৈ জানো। কিয়নো কিছুমানে তেওঁলোকৰ পলিটিকেল স্বাৰ্থৰ কাৰণে শান্তি বোলা বস্তুটো তেওঁলোকৰ ডিক্সনাৰীত নাই, তেওঁলোকৰ ব্ৰেইনত নাই, তেওঁলোকৰ হৃদয়ত নাই। তাৰ কাৰণে অশান্তিটোকে সদায় তেওঁলোকে বিচাৰি থাকে, যাৰ ফলত আমাৰ উঠি অহা চামৰ ল'ৰা ছোৱালীক তেওঁলোকে উচতনি দি পেলাই আমাৰ শান্তিৰ বিৰুদ্ধে, গণতন্ত্ৰৰ বিৰুদ্ধে, সকলো জাতি জনগোষ্ঠী ঐক্যভাৱে যে আমি কি কয় উন্নতিৰ পথত বা জখলাত উঠিব বিচাৰিছোঁ, সেইটো মানে সহ্য কৰিব নোৱাৰি এইবোৰ কামত লিপ্ত কৰাইছে নেকি, এনেকৈ আমি অনুভৱ কৰিছোঁ, যদি সঁচা হয়।